দিনৰ মূৰত আকৌ এটা অসমীয়া থলুৱা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজি বনাম ৰেচিপিটো হৈছে এয়া কি বাৰু চিনি পায়নে? কোনে কোনে চিনি পায় ক'বচোন। এয়া হৈছে ৰঙা টেঙামৰা আৰু সেউজীয়া টেঙামৰা। দেখিছেনে? এই টেঙামৰাৰে মই আজি এবিধ ৰন্ধন প্ৰকৰণ কৰিম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আজি আছে আমাৰ ঘৰত মানে মানুহজনৰ বাইদেউ আহিছে আৰু তেওঁলোক থাকে পাছিঘাটত আৰু তেওঁলোকে সাধাৰণতে এনেকুৱা ধৰণৰ থলুৱা খাদ্যবোৰ খাবলৈ নাপায়। তো সেইবাবে ভাবিছোঁ মই পায় থলুৱা খাদ্য খাবলৈ, কিন্তু আমাৰ অসমীয়া জনজাতীয় যিবোৰ থলুৱা খাদ্য সেইবোৰ নাপায়। ভাবিছোঁ আজি পূৰা মাছৰ টেঙা জোল বনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন মই কেনেকৈ ৰান্ধোঁ আপোনালোকেও চাই যাওক, পাৰিলে শিকিও ল'ব যদিহে নাজানে দেই, কাৰণ এইবিধ মানে খাদ্য প্ৰায় সকলো মানুহে জানে বুলিয়ে মই জানো। গতিকে কিবা ভুল হ'লে ক্ষমা কৰিব। এতিয়া এখন পেনত মই মাত্ৰ মেথি কুটি কেইটামান পকাই লৈছোঁ আৰু দি দিলোঁ কুটি লোৱা টেঙামৰা পাতকেইটা, ৰঙা আৰু সেউজীয়া। ধুনীয়াকৈ গলালৈকে মই ভাজি ল'ম। ইয়াত কিন্তু মই হালধি ব্যৱহাৰ নকৰোঁ। একদম ধুনীয়াকৈ ভাজি ল'লেই হৈ গ'ল আৰু কেইমিনিটমান ভজাৰ পাছতে একদম গলি যাব। মই দাইল অলপ বইল কৰি থৈ দিছিলোঁ, কাৰণ টেঙামৰাৰ তৰকাৰীকণৰ লগত মানে এই মাছৰ জোলকণত দাইল কেইটামান দিলে বৰ ধুনীয়া সোৱাদ আহে, নহ'লে টেঙাটো বৰ চেৰচেৰীয়া লাগে। সেইবাবে এয়া মই বৰ ধুনীয়াকৈ মিলাই ল'লোঁ আৰু দি দিলোঁ মই নিমখ। আৰু ইয়াত বিশেষ একোৱেই কৰিব নালাগে। জলকীয়া মই এইবাবেই দিয়া নাই যে মোৰ ছোৱালীয়ে খাব, আৰু মাছকেইটা দিয়াৰ সময়ততো মই পাহৰিয়েই থাকিলোঁ, কাৰণ সেইবাবে মই আকৌ এবাৰ দেখাই দিছোঁ আৰু দুপিচ মাছ দি দিছোঁ। আৰু এয়া মাছখিনি দি মই ধুনীয়াকৈ ঢাকোন লগাই দিম। আৰু ইয়াৰ যেতিয়ালৈকে ভাল দুটামান উতল নাহে তেতিয়ালৈকে কিন্তু নহ'ব, যদিও এয়া বইল দালি দিয়া হৈছে। ভাতকেইটাতো সিজিয়েই গৈছিল, কিন্তু ইয়াৰ ধুনীয়া উতল আহি গৈছে। এয়া মোৰ প্ৰায় খাদ্য ৰেডি। আৰু মানে ইমানেই ধুনীয়া গোন্ধ এটা আহে নহয়। আপোনালোকে বাৰু টেঙা শাকৰ তৰকাৰী খালে মেথিগুটি ব্যৱহাৰ কৰেনে? মই কিন্তু কেৱল মেথিগুটিয়ে ব্যৱহাৰ কৰোঁ। এয়া হৈ গ'ল ৰেডি। কিমান ধুনীয়া কালাৰ আহিছে দেখিছেনে? কিন্তু মই হালধি ব্যৱহাৰ কৰাই নাই। এয়া ধুনীয়াকৈ বাঢ়ি লৈছোঁ, কাৰণ আজি মই প্ৰথম বাক খাবলৈ দিম। বায়ে কেনেকুৱা পায় জনাব, তাৰ পাছতহে আমি খাম। আৰু লগত ভাজিছিলোঁ মই কলডিলৰ ভাজি, তাত এটুকুৰামান মাংস দি দিছিলোঁ ৰাতিৰে অনা। এয়া ধুনীয়াকৈ থালিখন যোগাৰ কৰি ল'লোঁ। এয়া বাক খাবলৈ বাঢ়ি দি দিছোঁ। বাই ধুনীয়াকৈ খাবলৈ লৈছে। জানো কি হয়, কৃষ্ণ ভাল হ'লেই হ'ল আৰু দেই। ভাতকেইটা ভাল লাগিলে দিনটোলৈ ভালেই লাগে, হয়নে? এয়া হৈছিলে পুৱাৰ আহাৰ আমাৰ। ৰাতিপুৱাই ভাতেই খাওঁ, অসমীয়া থলুৱা নহয় জানো? বঢ়িয়া হৈছে দেই।